অনায়াসৰ এই সুচিন্তনৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। চৰাইটি যেতিয়া ডালত বহি থাকে, চৰাইটিয়ে নাভাবে যে ডাল ভাঙি যাব, মই ক'ত যাম, কি কৰিম, সেইবুলি হতাশাত নুভোগে। কিন্তু মানুহবিলাক যেতিয়া ক'ৰবাত চলি থাকে, যেতিয়া কিবা এটা কাম কৰি থাকে, তেতিয়া কামটোৰ প্ৰতি এটা বিশেষ ভয় থাকে। কামটো যদি হঠাৎ মাৰা যায়, বেচৰকাৰী কাম যদি হঠাৎ মাৰা যায়, হঠাৎ মই যদি ইয়াৰ পৰা নোহোৱা হ'ব লগা হয়, ইয়াত যদি কাম কৰিব নলগা হয়, কাম কৰিব ইয়াত নোৱাৰোঁ, তেতিয়া মোৰ জীৱনত কি হ'ব বা কি নহ'ব। ঠিক তেনেকৈ চৰাইটিয়ে কেতিয়াও নাভাবে। গতিকে আমিও পৰাপক্ষত ভাবিব নালাগে, কাৰণ আমাৰ নিজৰ ওপৰত বিশ্বাস সেইখিনি থকাটো দৰকাৰ যে ইয়াৰ পৰা মই ক'ৰবালৈ গ'লেও মই ধুনীয়াকৈ চলি যাব পাৰিম, ধুনীয়াকৈ কাম কৰিব পাৰিম। যেনেকৈ চৰাইটিয়ে নিজৰ ডেউকাৰ ওপৰত ভৰসা কৰি সেই গছৰ ডালত বহি থাকে, গছডাল ভাঙি গ'লেও যাব, এতিয়া চৰাইটিয়ে বেলেগ ক'ৰবালৈ উৰা মাৰি যাব পাৰিব। চৰাইটিয়ে নিজৰ ডেউকাৰ ওপৰত ভৰসা কৰে কাৰণে তাত বিনা দ্বিধাই বহি থাকিব পাৰে। ঠিক তেনেকুৱাকৈ আমিও যদি আমাৰ নিজক ইমানখিনি বিশ্বাস কৰোঁ যে ক'ৰবাৰ পৰা আমি যাব লাগিলেও আমি যাব পাৰিম, আমাৰ হাত ভৰি আছে, নিজৰ চকু কাণ নাক জিভা ছাল গোটেইখিনি আছে, গতিকে আমি ইমান হতাশাত ভোগাৰ দৰকাৰ নাই। এই চৰাইৰ পৰাও যে আমি শিকিব পাৰোঁ, সেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আমি বুজাব চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ আমি কোৱা এই কথাখিনি ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা কৰিলোঁ।